স্বাগতম জনাইছোঁ আজি আমাৰ টেক ডাটা ইউটিউব চেনেলত আপুনি কেনেকৈ ইউটিউব ভিডিঅ' আপুনি ফেচবুকত লাইভ ষ্ট্ৰীম কৰিব পাৰিব অলপ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আপুনি প্লে ষ্টৰত যাওক প্লে ষ্টৰত গৈ আপুনি আপোনাৰ চাৰ্চ কৰিব গো ষ্ট্ৰীম বুলি চাৰ্চ কৰিব আপুনি দেখা পাইছে ওপৰত গো ষ্ট্ৰীম শ্ব' কৰিছে গো ষ্ট্ৰীম ক্লিক কৰিব মই অলৰেডি ইনষ্টল কৰা আছে মই আপোনাক অ'পেন কৰি দেখুৱাম মই আপোনাৰ ওপৰত দেখা পাইছে অট'মেটিকেলি লাইভ ষ্ট্ৰীমত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে দেখা পাইছে আপুনি ফ্ৰম লিংক ভিডিঅ' আপুনি আকৌ ইউটিউবত যাব ইউটিউবত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন আপুনি যিকোনো ভিডিঅ' এটা লিংক কপি কৰিব মই মোৰ নিজৰ ভিডিঅ' লিংক কপি কৰিছোঁ কপি কৰি আকৌ মই লাইভ গো ষ্ট্ৰীমত আহিম আপুনি ওপৰত দেখা পাইছে ফ্ৰম লিংক ভিডিঅ' এবাৰ ক্লিক কৰিব ওপৰত দেখা পাইছে এড ভিডিঅ'ত আপুনি পেষ্ট কৰিব কপিটো লিংকটো আপুনি পেষ্ট কৰিব মই লিংকটো পেষ্ট কৰিছোঁ কৰি পিনে আপুনি এড বাটনটো দেখা পাইছে এড বাটনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো ইয়াত এড হৈ যাব মানে দেখা পাইছে টাইটেলটো আপোনাৰ টাইটেলটো ইয়াৰ পৰা কপি কৰি ল'ব পাৰে আপুনি যদি প্ৰিমিয়াম লয় ইয়াৰ পৰা আপোনাৰ লগো দিব পাৰিব ইয়াত টেক্সট আপুনি ইয়াত টেক্সটত লিখি দিব পাৰিব আপুনি যিকোনো নামটো আপোনাৰ চেনেলৰ নামটো লিখি দিব পাৰিব আপুনি চিলেক্ট ইমেজৰ লিংক আপুনি যিকোনো ইমেজৰ লিংকটো দিব পাৰিব আপুনি প্ৰিমিয়াম ল'লে আপুনি ৰেজুলেশ্যনটো আপুনি 720 লৈ কৰিব পাৰিব আপুনি ৰিপিটত আপোনাৰ লুপ আছে আপুনি কৰিব আপুনি চাৰ্ভাৰ গৈ পিনে আপুনি জাৰ্মানী আছে চাৰ্ভাৰটো গৈ পিনে আপুনি ইউজ দিলে আপোনাৰ কেতিয়াবা চাৰ্ভাৰ প্ৰব্লেম নকৰে আৰু কেতিয়াবা এনেকুৱা হয় আপোনাৰ লাইভ ষ্ট্ৰীম চলি আছে লাইভ ষ্ট্ৰীম চলাৰ পাছত আপোনাৰ ভিডিঅ'টো আপোনাৰ কাট খাই যায় আপুনি ইউএছত দিলে কেতিয়াবা এনেকুৱা প্ৰব্লেম নহয় ক্লিক কৰিব আপুনি ডেষ্টিনেশ্যন দেখা পাইছে আপুনি এড ডেষ্টিনেশ্যন ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ফেচবুক আইডিটো ইয়াত এড কৰি ল'ব আপুনি দেখা পাইছে এড মোৰ একাউণ্ট আপুনি ইয়াত গৈ পিনে আপোনাৰ একাউণ্টটো এড কৰিব পাৰিব ফেচবুক একাউণ্ট এড কৰিব মই মোৰ একাউণ্ট এড কৰা আছে মই ইয়াত যিকোনো এটা টাইটেল দিম এনেকৈ মই যিকোনো এটা এক্সাম্পল দিছোঁ টাইটেল দিছোঁ মোৰ প্ৰফাইলত মই ক্লিক কৰিছোঁ আপুনি ইয়াতো বহুতকেইটা আপুনি পেজ দেখা পাব আপোনাৰ পেজ যদি আছে পেজত আপুনি দিব পাৰিব মই মোৰ প্ৰফাইলত লাইভ ষ্ট্ৰীম কৰি মই ইয়াত ষ্ট্ৰীমত ক্লিক কৰিম ক্লিক কৰাৰ আপোনাৰ এই প্ৰফাইলটো এড হৈছে আপুনি দেখা পাইছে প্ৰফাইলটো এড হৈ গৈছে ওৱান প্ৰফাইল দেখা পাইছে আপুনি ইয়াৰ পৰা ডিলিট কৰিব যদি আপুনি বিচাৰে যে নহয় মই প্ৰফাইলত নকৰোঁ বা মই এই পেজত কৰিম ইয়াৰ পৰা ডিলিট বাটন দেখা পাইছে ডিলিট বাটনত ক্লিক কৰিব পাৰিব মই ডিষ্টেঞ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোৰ লাইভ ষ্ট্ৰীমটো আৰম্ভ হৈ যাব মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ